আপাৰ আসামত বৰ্তমান যিটো মিয়াখেদা আন্দোলন চলি আছে, মই এজন এডভকেট হিচাপে, আইনৰ ছাত্ৰ হিচাপে আৰু ভাৰতীয় সংবিধানক মানি চলা এজন সচেতন নাগৰিক হিচাপে অসমৰ জনগণক, বিশেষকৈ আপাৰ আসামৰ জনগণক এইখিনি কথা মই ক'ব খোজোঁ যে 85ত যিটো আলিকুলি বাঙালী নাক চেকটা নেপালী ক'ৰ পৰা আহিলি এই শ্লোগান দি অসমৰ ৰাইজে কি পালে? অসমৰ ৰাইজে নেলিৰ হত্যাকাণ্ডটো কৰি একমাত্ৰ প্ৰফুল্ল মহন্তক গদিত বহাই তেখেতক লাভ দিলে, বাংলাদেশী কিন্তু খেদিব নোৱাৰিলে। তো এই পৰিস্থিতিত আপোনালোকে এইখিনি কথা বিবেচনা কৰি চাব যে অসম আন্দোলনে আপোনালোকক কি দিলে, আপোনালোক যদি কিবা দিছে নে প্ৰফুল্ল মহন্তক দিছে, আপোনালোকে এইখিনি কথা বিচাৰ কৰিব। আৰু এইখিনি কথা মই এজন নাগৰিক হিচাপে বুজি পাওঁ, যিটো হৈ আছে ইয়াৰ কাৰণে ইনডাইৰেক্টলি বা ডাইৰেক্টলি অসমৰ মুখ্যমন্ত্ৰী মহোদয় দায়ী, কাৰণ তেওঁৰ উচিতমূলক বক্তব্য। সেয়ে তেখেতলৈ মোৰ প্ৰশ্ন, তেওঁ সংবিধানৰ শপত লৈ যিবোৰ উক্তি কৰি আছে সেইবিলাক সংবিধান তেওঁ মানি চলেনে? যদি চলে, মই আইনৰ ছাত্ৰ হিচাপে তেখেতৰ লগত টক শ্বত বহিবলৈ মই ৰাজি আছোঁ। তেওঁ কিমান সংবিধান বুজি পায়, তেওঁৰ কাৰ্যকলাপ কিমান সাংবিধানিক, সেইখিনি অলপ চাব খোজোঁ। তেওঁ LLB ডিগ্ৰী লৈছে, ময়ো লৈছোঁ। সংবিধান তেওঁ পঢ়িছে, ময়ো পঢ়িছোঁ। মই সাধাৰণ এডভকেট, তেওঁ চিয়াম হয়, কিন্তু সংবিধান তেওঁ কিমান শ্ৰদ্ধা কৰে, কিমান বুজি পায়, সেইখিনি কথা মই তেওঁৰ লগত টক শ্বত বহিবলৈ ৰাজি আছোঁ। তেওঁৰ যদি সৎ সাহস আছে, মোৰ আহ্বান গ্ৰহণ কৰিব পাৰে।